ভাবিছিলোঁ মিনি ব্লগটো ডেইলি দিম কিন্তু নহ'বগৈ নোৱাৰিছোঁগৈ আৰু ৱেডিং ছিজন চলি আছিলে চ' মই একো ভিডিঅ' বনাবও পৰা নাই এডিট কৰিবলৈতো আৰু এলাহ লাগে আৰু যিয়ে নহওক সেইকাৰণে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ ৰাতিপুৱাই শুই উঠি চাহকাপ খাই মায়ে পঠিয়ালে দোকানলৈ বজাৰ কৰিবলৈ আৰু এইফালে বজাৰ কৰাৰ লগতেই ল'বলৈ আছিলে আজি গাহৰি কাৰণ দোকানৰ কাৰণে গাহৰি আনিবলগীয়া আছিলে চ' ময়ো নিজৰ কাৰণেও অলপ আৰু এইফালে মই ওলাই গ'লোঁ গাহৰি আনিবলৈ আৰু এইফালে গাহৰি কাটি দিলে লগতে আকৌ গৈ পালোঁগৈ আমাৰ গ্ৰচাৰী দোকানখনত তাত ল'বলৈ আছিলে কাপ চাপ গাখীৰ চাখীৰ আৰু আহিয়ে ডাইৰেক্ট সন্ধিয়া দোকান আহিলোঁ এপাক সোমাই ৰাতিপুৱা আহিলে মন তাত ভাল লাগে আৰু আহি পেলাই ঘৰলৈ আহিছিলোঁ ভিডিঅ' এটা চাইছিলোঁ টোপনি কেতিয়া গৈছোঁ গমেই নাপালোঁ তেনেতে লগৰতে ফোন কৰিলে বোলে সি বোলে এফালৰ পৰা আহিবগৈ লাগে কিবা কুচিয়া আনেগৈ আৰু মই ক'লোঁ হ'ব দে লগত যাওঁ আৰু এইফালে দেখিছে কি ধুনীয়া ছানছেট ভিউ তাৰ লগত ওলাই আহিলোঁ দিখৌমুখৰ পিনে লগতে ছানছেট ভিউ উপভোগ কৰি আৰু পাই গ'লোহি তাহাঁতৰ পুৰণা ঘৰ আহি পাই চাইমত অকণ খাবলৈ দিলে অলপ খাই ল'লোঁ আৰু এইফালে অকণমানি এজনী কি ধুনীয়া আৰু সিও লৈ কুচিয়া আৰু ঘৰলৈ উভতি দিলোঁ আজি মিনিটলৈ ইয়াতে সামৰি বাই।